নমস্কাৰ বিকাশ মই আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল হেল্ল' অসম। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ চৌগুৱা কলিতা গাঁৱতে। এই গাঁওখন দিখৌমুখৰ আছিলে ইয়াৰ ৰাইজ। 52 চনতে এই ডিমৌ চৌগুৱালৈ আহিলে। ইয়াত 52 চনত নামঘৰ প্ৰতিষ্ঠা কৰিলে, গাঁও প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰ পৰা এতিয়ালৈকে সকলো ৰাইজ ইয়াত একত্ৰিত হৈ নামঘৰত আঘোণৰ নমুঠি খোৱা প্ৰত্যেক বছৰে এটা অনুষ্ঠান ইয়াত পাতে। আজিও তেওঁলোকে ডেকা জীয়ৰী বয়োজ্যেষ্ঠসকল আইসকল সকলো একত্ৰিত হৈ এই গাঁৱত আজিও নখোৱা অনুষ্ঠান পাতিছে। তেওঁলোকৰ সেই অনুষ্ঠানটো আঁত ধৰা গুৰি ধৰোঁতা জ্যেষ্ঠসকল আমাৰ লগত আছে, বিষয়ববীয়াসকল আমাৰ লগত আছে। তেওঁলোকৰ মুখে আমি দুআষাৰ শুনোৱা হওক। জয় জয়তে হেল্ল' অসমৰ চেনেললৈ আমি সৰ্ব ৰাইজৰ হৈ পেলাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে এই অনুষ্ঠানটি নখোৱাৰ হিচাপে সমস্তজনে আহি পেলাই ইয়াতেই একত্ৰিতপূৰ্ণ হৈ প্ৰতি বছৰে আমি ন বুলি খাই থাকোঁ। এতিয়া আমি কৈছোঁ আমাৰ গাঁওখনৰ পৰিচয়। গাঁওখনৰ পৰিচয় 1950 চনৰ প্ৰলয়ংকৰ ভূমিকম্পৰ হোৱাৰ হেতুকে চৰগুৱা খৰাগুৰি চাপৰি পৰা আমাৰ শ্বিলং লাট চাবে আনি পেলাই চৰগুৱা নামেৰে ঠাই আমাক সংস্থাপন কৰে আৰু আমাৰ গাঁওখনৰ নাম হ'ল চৰগুৱা আদৰ্শ কলিতা গাঁও। চৰকাৰীকৰণ কৰিলে, কিন্তু কালক্ৰমত আমাৰ নথি পত্ৰ পালোঁ, আমি আদৰ্শহে পালোঁ, কিন্তু ৰাস্তা পদূলি আৰু আজি আদ্যপ্ৰমীণ মাটিবিলাকৰ পতা নোহোৱাত ৰাইজৰ বিলয় বিপত্তি হৈছে। লগতে আমাৰ গাঁওখন চৰগুৱা কি হ'ল, অতীত কালতেই মানৰ দিনতেই এই ইয়াতে চৰু গঢ়া মানুহ আছে। চৰু গঢ়া কালক্ৰমত এই চৰু গঢ়া নামটো বদলি হৈ চৰগুৱা হ'ল আৰু কোনো মতে বামুণী কোঁৱৰ আহি পেলাই চৰগুৱাতে চিতাপি কৰি চৰা ঘৰ পাতি পেলাই থকাৰ কাৰণে সেই ফালৰ পৰা আমাৰ চৰগুৱা হ'ল। বৰ্তমান আমি 42টা পৰিয়ালৰ ঠাইত গৈ পেলাই আমি এতিয়া মুঠতে প্ৰায় 60 ঘৰমান মানুহ হ'ল আৰু আমি প্ৰলয়ংকৰী বানপানী লগতে হাতীৰ উপদ্ৰৱত দিশহৰা হৈ আছোঁ। লগতে আমাৰ নামঘৰটো দীঘে প্ৰায় 90 ফুট আৰু বহলে 60 ফুট। আমি দান কৰি আৰু কাৰোবাৰ পৰা দানাচৰণ কৰি এই নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এই অনুষ্ঠানটো সম্পূৰ্ণ কৰিবৰ মানসেৰে আপোনাৰ সাহায্য পাম বুলি আশা কৰি মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কেমেৰা পাৰ্চন মানস কলিতাৰ সৈতে মই বিকাশ শইকীয়া, হেল্ল' অসম।